মানে গাঁত খনা মানুহটো আৰু এইটো পুলি ৰোৱা মানুহটো এইটো পুলি ৰুব পানীও দিব মই অকল গাঁত খান্দিম বাদুলি বাদুলি পুৰা গোটেই গছজোপাতে বাদলি বাদলি হৈ আছে Maybe they said cringy so that like it's probably like fucking লাষ্ট বিদায় মানে পানী দি লৈছে 3, 2, 1 guys welcome to my YouTube channel বামুকেল এতিয়া বাজে 12টা 12:30 বাজিছে আৰু মই খাই আছো জেলেপি এতিয়া পূজা বতৰ যিহেতুকে তো জেলেপিটো খাব লাগিব পূজা মানে জেলেপি আৰু কি হয় তো এবাৰ পূজা চূজা বেছিকৈ চোৱা নাই মানে একেবাৰে চোৱাই নাই তো মাদাৰে জেলেপি লৈ আহিছিলে তো এতিয়া মই যাওঁ আমাৰ মানে পোৱালি এটা সেই পোৱালি এটা মোক মাতিছে মানে গছ পুলি ৰুব লাগে ৰুম বুলি ভাবিছোঁ তো এতিয়া তাত যাওঁ বলক চিধা তাত গৈ আছোঁ এতিয়া আমি আহিছোঁ ক'ত কি বুলি কয় এখন আমাৰ কি বুলি কয় এই নহয় মিনি কি আমাজন জংঘল এখন আছে জংঘল 360 ৰিডিং হয়নে আৰু এইখন জংঘলতে মানে আমি ধৰি লওঁ 1.5 ঘণ্টা 2 ঘণ্টামান ধৰি মানে ইয়াত পুলি বিচাৰি আছোঁ নাহৰ পুলি কম বেছিকৈ পোৱা নাই মাত্ৰ 10টামান 12টামান পোৱা হৈছে 12টা কিবা এটা হ'ল আৰু কিবা এটা হৈছে পোৱা নাই তো বিচাৰিব লাগিব তাৰপৰা এইখিনি ৰুব লাগিব আমাৰ এখেত পুলি বিচাৰি মানে ভাগৰ গ'ল এইখিনি পুলি বেছিকৈ নাই ইয়াত এটা পালোঁ দোকানলৈ তাৰপিছত বস্তু এটা দেখাম চাই লওক এইটো এনেকৈ এইকেইটা ওপৰত গছৰ ওপৰত বাদুলি পুৰা গোটেই গছজোপাতে বাদলি বাদলি হৈ আছে বাদুলি ক'ত গ'ল তই এইটো ক কিবা কি ক'ম আৰু গছ নাহৰ পুলি বিচাৰি ফুৰিছোঁ গোটেই গাঁওখনে মাহটো भाई यहाँ पे क्या हो रहा भाई ये कहाँ फंस गया भाई मैं এইফালে আমাৰ ছাৰ মাতি দি আছোঁ আপোনাৰ প্ৰথমটো পুলি ৰুই আছে ইয়াত এইফালে স্কুলখন আছে আৰু আমি ইয়াত ৰুই আছোঁ কি ক'বা বাকীখিনি চব গ'লগৈ কালি দিলে জীৱ সেইটা খোৱালোঁ কুকুৰলৈ গুচি ল'বি খাই কেনে গ'লগৈ এতিয়া দুটাই লাগি থাকিব লগা হৈছে এইটো পুলি কেই নম্বৰ 5 নম্বৰ পুলি তো এইটো লগাই লওক আৰু মই ভাত খাই অহা নাই কি খাইছে নাই সেইটো নাজানো মই ভাত খাই অহা নাই বাম্পাৰ ভোক লাগিছে তাৰমানে গাটো এলাহ লাগি গৈছে হালকা লেহুকা জলদি ৰু গাইছ মই মানে গাঁত খনা মানুহটো আৰু এইটো পুলি ৰোৱা মানুহটো এইটো পুলি ৰুব পানীও দিব মই অকল গাঁত খান্দিম উজু কাম নহয়তো ক কিবা এটা নহয় চা তই শুন ক এতিয়া আমি পুলি ৰুইছোঁ মানে আমি ক'ব কিহৰ কাৰণে পুলি ৰুইছে তই কৈ দেখ এনেই কোনো হেৰি নাই এনেই ৰুব মন গৈছে ৰুইছোঁ বুলি কয় কালি মোৰ আছিলে বাৰ্থডে অঁ মই এনেই বাৰ্থডে বুলি ঘৰত মানে নাহৰ পুলি এটা ৰুইছিলোঁ নাহৰ পুলি 5টা ৰুইছোঁ কালি তাৰ ভাবিলোঁ আৰু ঘৰত ৰোৱাতকৈ বোলো আহি পেলাই ৰাস্তা আলিটো ৰুম বুলি ভাবিলোঁ তাৰপৰা আজি ওলাই দিলোঁ কালি ভাবিলোঁ আজি ওলাই তো কেছটো সেইটোৱে কোনো বেলেগ হেৰি নাই ৰিজন নাই তো মানে ৰুব লাগে গছ পুলিটো ৰুব লাগে হয় নাই পুলি ৰুব লাগে আৰু আপডাল কৰিব লাগে সিমানেই নাই কি এতিয়াতো নাহৰ পুলি এইখিনি যদি ৰুই আছে আৰু বেলেগ পুলি মাজে আৰু বেলেগ পুলি দিম মানে হেঙাকৈ ৰোৱা হৈছে তো আৰু আছে পুলি সেইফালে আৰু সেইফালে ৰুই কিনে তাৰপিছত সেইফালে ৰুবগৈ লাগিব যদি ৰুই নাথাকোঁ মানে অলপ আদৰ ফালে বান্ধি দিবলৈ শিকিব তো সেইকাৰণে অলপ সুবিধা আছে সেইকাৰণে ৰুম এতিয়া গাঁত খান্দি কিনে পুলি ৰোৱা মানুহটোক পুলি ৰুব লগাই থৈ দিছোঁ এতিয়া মই মানে অলপ চেহাত বহি লৈছোঁ এইফালে এই গছজোপা মানে চেহাটো অলপ দিছে সেইকাৰণে আমি গছপুলি লগাই আছোঁ আৰু গছপুলি লগোৱা মানুহটো এইটো
মই গাঁত খানা মানুহটো গাঁত খান্দি কিনে এতিয়া বহি লৈছোঁ গাঁত খান্দি থৈ দিয়া আছে আৰু ইয়াক ৰুবলৈ দি আছোঁ ৰুই থাক বহিয়াকৈ মই এতিয়া আৰাম কৰি লওঁ নাকি আগত আছে আগত ক কিবা এই লাষ্ট পুলি নে কি ক গাইছ এইটো লাষ্ট পুলি কেইটা ৰুলো হিচাপ নাই মুঠতে সেইফালৰ পৰা ৰৈ আহি আছোঁ মানে তাই আজি নাহৰ পুলিটো শেষ হ'ল লেটেকু পুলি আছে আৰু ৰুব লাগিব ক'ত আছে থৈ আহিছ তাৰপিছত কাইলৈকে মানুহ এটা মানে কি হ'ব দাই হ'ব ডাইৰেক্ট আছে চন্দন পুলি আনিবৰ কাৰণে চন্দন পুলিটো ৰুম আৰু আজি ইয়াত নাহৰ পুলি ইয়াত খতম সেইফালে চন্দন পুলি ৰুব লাগিব ইমান ৰাতিপুৱা ভাতেই খোৱা নাই এনেকৈ ৰুই আছোঁ আৰু তই এতিয়া পুলি চুলি লৈ ঘৰত যাম চিধা জংঘলত গৈ পুলি আনি লগে লগে ৰুইছোঁ আকৌ লগে লগে পানী কিন্তু সি কয় ভিতৰত মুখখন ক'লা হৈ থাকিলে পানীও আমিয়ে দিব লাগিব বেলেগে তেওঁ নিদিয়ে হ'লে কোনে বিশ্বাস কৰিব ৰুই দে মোৰ গাঁতটো মানে অলপ বেছি দ হ'ল নাহৰ পুলি লাষ্ট বিদায় মানে পানী দি লৈছে আৰু সেইফালে আগত কেইটামান চিটি আছে দি লওক বস্তু এটা দেখালোঁ মানে ধুনীয়া বস্তু আৰু ধুনীয়া মানে কি আৰু পূজা বুলি মানে মায়ে লৈ আহিছে সেইটো কেনেকুৱা মজা না এতিয়া মানে মই ধুনীয়া আহিলোঁ গছপুলি ৰুই কিনে মানে সেইকেইটা চাগে নিজিব নেকি নিজিবৰ কাৰণটো মানে তাত থকা গছপুলিত থকা মাটিখিনিতো এৰ খাই গ'ল সেই পৰিলে যে সেই ল'ৰা এটা লৈ আহিছিলে মানে মোনাটো তাৰ হাতৰ পৰা পৰিলে সেই পৰাৰ কাৰণে মাটিখিনি তাত থকা গছপুলিটোত থকা মাটিখিনি চব এৰ খাই গ'ল আৰু সেইকাৰণে চাগে গছপুলিকেইটা নিজিব নিচিনা লাগিছে তথাপিতো পানী দিয়া হৈছে তাৰপিছত আৰু কৈ থৈ আহিছে ওচৰৰ মানুহবোৰক পানী দি থাকিবলৈ তো চাওঁ আৰু কেতিয়া ৰুওঁ মানে আৰুতো লগাম বুলি প্লেন কৰা হৈছে কিন্তু ভিডিঅ' নকৰোঁ এটা ভিডিঅ' কৰিলোঁ যিহেতুকে গছপুলি আৰু কিবা এটা দিম হয়নে তো সেইকাৰণে এতিয়া মই গা চা ধুওঁ একো খোৱা নাই আৰু খিচিৰি বনাই থৈছে ঘৰত সেই খিচিৰি খাই লওঁ মানে আগতে গা ধুই লওঁ তাৰপিছত খিচিৰি খাই আছোঁ মানে এতিয়া সেই গেছ মানে কি আৰু উঠনিতে আহি গ'ল তাৰপিছত মই গা চা ধুই আজৰি হ'লোঁ মানে উঠনিতে গা নুধুলোঁ মই যেতিয়া হেৰি কৰিছিলোঁ নহয় কৈছিলোঁ এতিয়া অলপ জাষ্ট আগত ক্লিপটো চাইছে মানে এইটো মই কোৱা নাছিলোঁ তেতিয়া কি কৈছিলোঁ যে গা ধুওঁগৈ বুলি মানে মই গা নুধুলোঁ গা নুধুই কিনে অলপ বহিলোঁ তাৰপিছত এই ভৰিত খজুলি হৈছিলে যে সেইখিনি অলপ ড্ৰপ চপ সানিলোঁ ৰখিলোঁ তাৰপিছত সন্ধিয়া হৈ গ'ল সন্ধিয়া হৈ কিনে মানে মই এই বাৰীলৈ গ'লোগৈ বাৰীত মানে ওলকবিখিনি গুটিখিনি আকৌ গজিলে একদম মানে মনটো দিল খুচ হৈ আছে তো এতিয়া তাকে এতিয়া মানে গা চা ধুই আজৰি হৈ গ'লোঁ তো এই চাব পাৰি তো ধুনীয়াকৈ গা চা ধুলোঁ কথা এটা হ'ল মানে বহুতে কৈছে আৰু গছপুলি ৰুইছ জীব জানো এনেই কাম নাই বন নাই এনেই ৰুইছ আৰু সেই বুলি কৈছে তো বাকী যি কি নহওক ৰুইছোঁতো মানে মনটো ভাল লাগিছে গছপুলি ৰুইছোঁ তাতে কোনোবাই কিবা কয় নকয় সেইটো বাদ দিয়া মানে মোৰ নিজৰ কথা কৈছোঁ বাদ দিয়া তো মানে যেতিয়া অলপ মুখৰ আগত কৈ দিওঁ তেতিয়া মানে অলপ মনটো বেয়া লাগি যায় আৰু সেইকাৰণে কৈছোঁ কথাটো ক'লোঁ তো বাকী একো নাই গুলি মাৰা আৰু ইয়াত আছে আমাৰ ময়ূৰ পাখি এয়া এডাল ময়ূৰ পাখিত হেৰি টকা বোলে 20 টকা বোলে আৰু 50 টকাত 3ডাল ময়ূৰ পাখি লৈ আহিছোঁ তো একো নাই এতিয়া মানে কি আৰু আজি গাহৰি মাংস খাই মানে গাহৰি মাংস দি ভাত খাই ভিডিঅ'টো শেষ কৰিম তো আৰু চাব শেষলৈকে গাহৰি মাংস দি ভাত খোৱালৈকে তো এতিয়া ৰখক এইখন আমাৰ থালি মানে এইখিনি গাহৰি মাংস আৰু এতিয়া খাই লওঁ তাৰপিছত ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধুনীয়াকৈ তো অলপ খাব লাগিব এনেকৈ পিটিকি লওঁ খাই লওঁ তাৰপিছত ভিডিঅ' শেষ কৰিছোঁ ভাত চাত খাই আজৰি হ'লোঁ আৰু আজি ভিডিঅ'টো মানে বাহিৰৰ পৰা শেষ কৰোঁ মানে বাহিৰত আহি কিনে সমাপ্ত কৰিছোঁ তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেছিকৈ শ্বেয়াৰ কৰি দিব গাইছ মানে পূৰা মনটো ভাল লাগি যাব তেতিয়া মানে এটা ভিডিঅ'ত যোৱা লাষ্ট ভিডিঅ'টোত মানে 100+ ভিউজ আহি গৈছে তো মনটো মানে বেছি ভাল লাগি আছে তো সেইকাৰণে এইটো ভিডিঅ'টো চেষ্টা কৰিব শ্বেয়াৰ কৰিব আৰু যাতে এইটো ভিডিঅ' 100+ ভিউজ আহে তো আজিলৈ বাই বাই পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম তো আজিলৈ গুড নাইট एंड बहुत जल्दी समझ गया था कि मेरी लाइफ बाकी फ्रेंड्स की तरह नहीं है जिनके साथ मैं बड़ा हुआ वो घूमते थे फिरते थे वो मज़ा मारते थे एंड बहुत जल्दी समझ गया था कि ये अपन नहीं कर सकते मैं घूम फिर नहीं सकता इनकी तरह मैं